ছাগলী চুৰিৰ সন্দেহত ঘৰৰ ভিতৰত আবদ্ধ কৰি মাফিয়া কায়দাৰে যুৱকক মাৰপিট। এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ চৌধুৰীপাম গাঁৱত। চৌধুৰীপাম গাঁৱৰ জিন্নতালীৰ পুত্ৰ বাবুল হুছেইনক গাঁওখনৰে হোকচান আলী, কৰিম আলী, জালুমিয়া, চুলতান আলী, কবিজুল হক আৰু নুৰ ইছলাম নামৰ লোককেইজনে ছাগলী চুৰিৰ সন্দেহত ঘৰৰ পৰা উঠাই নি নিজৰ ঘৰৰ ভিতৰত আবদ্ধ কৰি মাফিয়া কায়দাৰে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি গুৰুতৰ জখম কৰাৰ লগতে নগদ ধন কাহিনীৰ অভিযোগ উত্থাপন হৈছে। পিছে সন্দেহ কৰিছিল যদিও ছাগলীটো লাল মাৰপিট কৰা লোকৰ ঘৰতে। উপায়ন্তৰ হৈ যুৱকজনৰ পিতৃয়ে জোৰখিমলী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছিল যুৱকজনক। এই ঘটনা সন্দৰ্ভত যুৱকজনৰ পিতৃয়ে জোৰখিমলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে দোষী কৰায়ত্ব নকৰাত ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালটোৱে। মই লেবাৰ হাট্টালৈ গুৱাহাটীত যাবলৈ ওলাইছিলোঁ। মই ঘৰৰ পৰা কৰিম আলী আহিখিনি টানি লৈখিনি পিছত উঠাইখিনি ঘৰত কৈছে যে মায়েকক কৈছে আমাৰ চাহ লৈ আহা। চাৰ কথা কৈ ঘৰত মানে চিকটিৰি মাৰি মোক জালু, কৰিম, ঠাণ্ডু, চুলতানৰ তিনিটা আপা তাৰপিছত লৈখিনি বাৰী কৰিলে আৰু মিঠে দি কোবাইছে বা ভাতখন চুৰি কৰা বুলি কৈছিল, মানে যে তুমি খুটা উঠাই দিছা, কিন্তু ছাগলীটো লগে তাতেই পাইছে। সন্তানৰ তিনিটা ল'ৰা, মোতালেবৰ ল'ৰা জালু, ঠাণ্ডুমেয়া, সিহঁতে মোক মানে ছাগলী চুৰি কৰা সন্দেহত লৈখিনি এনেকুৱা কৰি মাৰপিট কৰিলে আৰু মাৰপিট কৰা অৱস্থাতেই ছাগলীটো তাতে ওলালে। এইটোৰ মোৰ বহুতো ব্যৱস্থা লাগে। দাদি মাৰিছে, তাৰপিছত লাঠি মিট সেইবিলাক দি মাৰিছে। আহি জোচমুলি থানাৰ বাৰপতা আৰক্ষী আহি মোক উদ্ধাৰ কৰিলে আৰু লাঠি ফালাবিলাক লৈ গ'লে। মই পুৱাই পাহাৰত গৈছোঁ তাৰাবাৰীত যোৱাৰ পিছত 10:30 বজাত মোক এটা মানুহ ইদ্দি চালি মোক ফোন মাৰিছে, তোমাক ল'ৰাই ছাগলী চুৰি কৰিছে, ধৰিছে, মাৰপিট কৰি আছে, তাৰ লগত আমিৰুদ্দিৰ ছেলে আছে জিয়াৰুল। কিন্তু আমি তাক অনুৰোধ কৰিছোঁ, যদি মোৰ ল'ৰাই ছাগলী চুৰি কৰি আছে মই ইনচাফ দিম, আর যদি চোর না টিকে আপনার থানায় দিয়ক, মারপিটটো বন্ধ কৰি দিয়ক, মই আপোনালোকক অনুৰোধ জনাইছোঁ। কিন্তু মোৰ কথাটো পেলেও তাহাঁতে আগবাঢ়া নাই আৰু মই পাহাৰৰ পৰাই বাহিৰে যায় জোচমিলি আৰক্ষী থানায় মই ষ্টাফ ধৰি আনি মোৰ ল'ৰাজন উদ্ধাৰ কৰিলোঁ।